बेटे ओ बेटा मौज कर दी मौज कर दी वाह बेटे वाह মেট্ৰিকৰ পাৰ্টি খাব আহিছোঁ আমাৰ লগৰ এজনী ভনীকে মেট্ৰিক দিছিলে তাইৰ মানে চব ঠিকেই হ'ল মেথছখন কিবা চেক কৰোঁতে খেলি মেলি হ'ল বুলি কৈছে চবতে 90 আবে পাইছে চ' ডাঙৰ পাৰ্টি খাব আৰু আজি আহিছোঁ এটা ক'লে আমাৰ গোটেইসোপা লগৰ আছে তো দেখাই আছোঁ আৰু যাওঁতেও চাগে ৰাম মন্দিৰ আৰু কিবা ভাল জেগা এডোখৰ আছে বুলি কৈছে চাই যাম কি কি কৰোঁ দেখাইছোঁ আৰু আমি লগৰখিনি মিলিলেতো বহুত জেং হৈ যায় আৰু তো দেখাইছোঁ হয় ন কেঞ্জা ঠিক আছে আজি পানী খাব আছে ন সেইটো কি হয় এনেকৈ কি হয় অ'কে কেনেকুৱা লাগিছে অনুভৱ ভাল লাগিছে মেট্ৰিক দিলা বোলে তুমি বোলে মেট্ৰিক আজিৰ পৰা 3 বছৰ আগতে দিছিলোঁ তুমি তোমাৰ ৰিজাল্ট কেনেকুৱা হ'ল পাছ কৰিলা নাই লাষ্টৰ পৰা ষ্টেন হেল্ল' এজনী টিকলি মেট্ৰিক দিছিলা বোলে তুমি কেনেকুৱা হ'ল ৰিজাল্ট হে পাছ কৰিলা নাই অঁ ঠিকে আছে তুমি কোৱা কেনেকুৱা হ'ল অঁ দিবা অল লগাই দেই অঁ আশীৰ্বাদ কৰিছোঁ কেনেকুৱা হ'ল তোমাৰ পৰীক্ষা মজা পাছ কৰিলা নে হ'ব পাছ কৰিলে হ'ল অঁ সেইটো ন আৰু অকণমান পাব লাগিছিলে 100 ভাল লাগিলে ন দুখ ন ঐ কেনেকুৱা হ'ল পৰীক্ষা ভাল ভাল তোমাৰ 3 নম্বৰ বাৰ দিয়ে এবাৰ 3 নম্বৰ অঁ অঁ কি হ'ল তোমাৰ 3 নম্বৰ বাৰ দিয়ে এবাৰ উত্তীৰ্ণ হৈছোঁ পৰিয়ালৰ লগতে মোৰ ওচৰত বহুত গৌৰৱ অনুভৱ কৰিছে অঁ ধন্যবাদ ধুনীয়া এই পাছ কৰিলে হয় আৰু ন কেনেকুৱা হৈছে চবৰে এক্সাম হা অঁ ঠিক ধুনীয়া হ'ব তোমালোকে এক্সামৰ পাৰ্টি দিছা বোলে আমি পাৰ্টি খাব আহিছোঁ হ'ব শেষ দে কাৰ্ড অকণ পাতলা হ'ল হে এই পাতলা যে অলপ হে কি হ'ল পাতলা হ'ল দে समझ रहे हो ना কি মাক ক'ব লাগে হে এয়া আনিছে হেল্ল' কেনি গৈ আছা আমি ধুনীয়া ডেষ্টিনেশ্যন বিচাৰি আহিছোঁ ময়ো উঠিম না ফটো উঠিবৰ কাৰণে ধুনীয়া গৈ দেখা হ'ব আগল ক'ত যোৱা গৈ থাকা আকৌ কোনে ধৰি থৈছে ন बहुत तेज हो रहा है যাও হেল্ল' তো আহি মানে এনেকুৱা গৰম দিনত মানে এনেকুৱা এডোখৰ জেগালৈ আহি পিনি শান্তি পোৱা যায় এইফালে সিহঁতিখিনি আহি আছে আমি আহি পালোহি মই চাইকেল লৈ আহিলোঁ এই টিকলি ভাগৰ পাঁচ কৰা টিকলি ভাগৰ চাইকেল ঐ ন ফিলিং কেনেকুৱা छोटी बच्ची हो क्या गजब बेइज्जती है বাই বাই যাওঁ তো এতিয়া ঘৰৰ পৰা গুচি আহিলোঁ অ'কে এতিয়া যাম আমি নয়নৰ ঘৰত অকণমান দেৰি থাকি আৰু চাওঁ আৰু কি কৰোঁ এইটো আহি পালোহি আমি নয়নৰ ঘৰ তো যাওঁ পখেন আৰু এইটো হ'ব আগেই গৈছে এই কি কৈ আছা ইয়াত হে কি কৈ আছা আগে কি চলি আছে নকয় चीटिंग करता है तू নয়নৰ ঘৰৰ পৰা গুচি আহিলোঁ এতিয়া
আহি থাকোঁতে ৰাস্তাতে বৰষুণ দিলে এই চালি এখন পালোঁ তাতে বহি দিছোঁ অকণমান দেৰি বৰষুণটো অকণমান ৰখক তাৰপৰা যাম আৰু শতাব্দী মই এইটো নৱ কৃষ্ণ তাত কি হ'ল আহি থাকোঁতে মানে পূৰা বৰষুণ দি দিলে সেইকাৰণে মানে ভালকৈ লাষ্টৰ সময়ত ভিডিঅ' বনাব নোৱাৰিলোঁ ৰাম মন্দিৰ যাম বুলি ভাবিছিলোঁ তো বেলেগ এদিনা যাম আজিৰ ভিডিঅ'টোত ইমানে তো বাই বাই আকৌ নেক্সট ব্লগত লগ পাই আছোঁ অ'কে